অমিতা খেতি যদি কৰিব বিচাৰে সেইবোৰ আপুনি কি কৰিব নালাগিব আৰু কি কৰিলে ভাল হ'ব এই ভিডিঅ'টো যদি অমিতা খেতিৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হাই গাইজ, মই অলপ আগতে এটা ভিডিঅ' দিছিলোঁ, আপলোড দিছিলোঁ যে মই অমিতা খেতিৰ বিষয়ে এটা ভিডিঅ' বনাম য'ত মানে খেতিয়কে কৰা কিছুমান ভুল অমিতা খেতিত যিবোৰ কৰিব নালাগে সেই ভুলবোৰ কৰাৰ কাৰণে খেতিয়কসকলে মাৰ খায়। ইমান আশা কৰি ভালদৰে খেতিটো কৰিব বিচাৰে কিন্তু নজনাৰ কাৰণে, বহুত কথা নজনাৰ কাৰণে বা অলপ পইচা অলপ খৰচ হ'বৰ কাৰণে সেইবোৰ ক্ষেত্ৰত মানুহে এলাহ কৰি নিজৰ খেতিটো ইমান কষ্টৰে কৰা খেতিটো বেয়া কৰি পেলায়। গতিকে মই আশা কৰোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সেইবোৰ ইনফৰমেশ্যন দিব বিচাৰিম যিবোৰ জৰিয়তে আপোনালোকে সেই ভুলবোৰ যাতে নকৰে। অমিতা খেতিৰ ক্ষেত্ৰত অমিতা এটা প্ৰফিটেবল খেতি হয়, হাই ভেলু কাল্টিভেশ্যনৰ ভিতৰত পৰে। গতিকে ভিডিঅ'টো কমপ্লিট চাব, স্কিপ নকৰিব আৰু কমপ্লিট ভিডিঅ' চোৱাৰ পিছত যদি আপোনাৰ ভাল লাগে ভিডিঅ'টো বা ইনফৰ্মেটিভ হয় আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধুবৰ্গৰ লগত, গোটেই অসমৰ খেতিয়ক বন্ধুসকলৰ লগত আৰু লাইক কৰি দিব চেনেলটো। আৰু কিবা যদি আপুনি জানিব বিচাৰে বা মোক জনাব বিচাৰে আপোনালোকে মোৰ চেনেলটোৰ পিছত তলত আপোনালোকে কমেণ্ট বক্সত এটা কমেণ্টছ দি দিব যে মই কি কৰিব লাগিব, কেনেধৰণৰ ভিডিঅ' বনাব লাগিব বা আপোনালোকে কিবা যদি জানে মোতকৈ বেছি সেইবোৰ পৰামৰ্শ দিবলৈ মই আশা কৰিম। আৰু কিবা জানিব বিচাৰিলে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। এতিয়া আপোনালোক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ, আপোনালোক দেখাই আছোঁ খেতিয়কজনে কি মানে হেৰিটো কৰিছে, যিটো ভুলটো কৰিছে। তো বন্ধুসকল, পোনপ্ৰথমে মই কৈ আছোঁ খেতিটো দেখাই আছোঁ কেইটামান অমিতা গছ সেইবোৰ চাই আছে। কিছুমান অমিতা গছ কিছুমানৰ ভালেই খেতি লাগিছে, কিছুমান নলগা নহয়, ভালে লাগিছে, কিন্তু তাত প্ৰব্লেম বহুতো দেখা দিছে। সেই প্ৰব্লেমবোৰ ক'বলৈ মই এই ভিডিঅ'টো বনাই আছোঁ। তো গাইজ প্ৰথমে মই এফালে ইয়াৰ পৰা বহি পেলাই আপোনাক দেখাই আছোঁ যে মানুহজনে কি কৰিছে। যিবোৰ মানে আপোনাৰ ড্ৰেইন মাজত যিটো ডিষ্টেঞ্চটো ঠিকেই দিছে, কিন্তু কি কৰিল মাজত সিহঁতে ড্ৰেইন দিয়া নাই। প্ৰথম ভুলটো কৰিছে যে খেতিয়কজনে মাজত যিটো আপোনাৰ ঠাই আছে সেই ঠাইখিনিত দিব লাগিছিল ড্ৰেইন, দিয়া নাই ড্ৰেইন, যিটো কাৰণত আপোনাৰ সেই ড্ৰেইনখন দিব লাগিছিল। দুটা গছ যিটো গছ আছে যাওক, এইফালে এটা গছ, এইটো গছ আৰু এইফালেও আছে গছ, মাজত দিব লাগিছিল ড্ৰেইন, দ কৰি এটা ড্ৰেইন দিব লাগিছিল, গছৰ গুৰিটো ওখত হ'ব লাগিছিল, কিন্তু সেইটো হোৱা নাই। সিহঁতে কি কৰিছে সমানে দি পেলাই সমানতে লগাই পেলাই গুৰিত অলপ মাটি দি দিছে আৰু সেইটো মই কোৱাৰ পিছতে গুৰিত মাটিটো দিছে, যিটো কাৰণত অলপ এতিয়া গছটো বাচি আছে, নহ'লে এটাও নাথাকিলে হয়। চ' এইটো এটা প্ৰথম ভুল। ছেকেণ্ড ভুলটো হৈছে যে আপোনালোকৰ ইয়াত যেতিয়া আপোনালোকে বনায় মাজত ড্ৰেইনটো দিয়াৰ পিছত এই বেডটো গোটেইখিনি ডাঙৰ বেড এটা বনাব লাগে। ধৰক এনেকুৱা চিধাকৈ যেনে গছৰ গুৰিকেইটা আছে এইটো পূৰা বেড বনাই দিব লাগে, ওখকৈ বেড বনাই দিব লাগে, মাজত ড্ৰেইন ৰাখিব লাগে। আৰু ইয়াত পৰাপক্ষত আপোনালোকে এতিয়া ধৰক ইমান গা হৈ আছে, কিমান গা হ'ল আপোনাৰ, যিমান এইফালে চাৰিওফালে গা হৈ আছে, যিটোত আপোনালোকে যিটো সাৰ দিয়ে তাত প্ৰয়োজনীয় সাৰবোৰ কি হয় এই ঘাঁহবোৰে খাই দিয়ে, যিটো কাৰণত প্লাণ্টটোৱে প্ৰাপ্য পৰিমাণৰ সাৰ নাপায়, প্ৰাপ্য পৰিমাণৰ খাদ্য নাপায়। সেইকাৰণে পৰাপক্ষত আপোনালোকে মালচিন লগাব। মালচিন লগালে কি হয় এই ঘাঁহবোৰ হ'ব নোৱাৰে, ঘাঁহবোৰ নহয়, আৰু সেইকাৰণে গোটেই যিটো সাৰ থাকে মাটিৰ সাৰটো এই প্লাণ্টটোৱে পায়, অমিতা গছবোৰে পায়। তো সেইটো কাৰণত কি হয় গছটোৰ মানে চেহেৰা পাতি ভাল থাকে, বেমাৰ কম পায় আৰু সেই ক্ষেত্ৰত আপোনাৰ ফ্ৰুটিংটো বেছি আহে। তো এই ধৰণৰ। আৰু ইয়াৰ ছেকেণ্ড প্ৰব্লেমটো হৈছে যে আপোনাৰ এই গছকেইটা চাওক, এইটো বেমাৰটো আহি গৈছে, এই বেমাৰটো অহাৰ মেইন কাৰণটো হৈছে আপুনি চাব প্ৰায় 95% যিকোনো খেতিয়ক আছে সেইসকলৰ এটাই প্ৰব্লেম, এই বেমাৰটো আহি যায়। এইটো বেমাৰ আহি গ'লে গছটো বচোৱাটো নামুমকিন হৈ যায়, মানে বচাব পৰাটো একদম মানে হেৰি হৈ যায়। চাওক পাতত যি বেমাৰ আছে সেইটো হৈছে যে পানীৰ পৰা হয়। যদি বাই চান্স পানী পাই যায় খেতিত, পানী অলপ চলপ পাই গ'লে সেই পানী পোৱাৰ কাৰণে এই বেমাৰটো প্ৰথমতে বেছি আহে, তাৰপিছত লাহে লাহে এইটো গোটেই খেতিটোক নষ্ট কৰি দিয়ে। আৰু চাওক এইটো যিটো মানে হেৰিটো আছে একদম বেয়া হৈ গ'ল। তো গতিকে মালচিনো যদি লগাই এই বেমাৰটো নাপাব আপোনালোকে। মালচিনো লগোৱাৰ লগে লগে গুৰিত পানী নাপালে তো এইটো খেতিটো ভালে থাকিব। গতিকে আশা কৰোঁ বন্ধুসকল আপোনালোকে জানিব পাৰিছে যে অমিতা খেতি কৰিব হ'লে প্ৰথমতে আপোনালোকে হৈছে মাজত ড্ৰেইন দিব লাগিব। মাজত ড্ৰেইন দিয়াৰ পিছত আপোনালোকে গোটেই হেৰিখিনিত বেড বনোৱাৰ পিছত বেডৰ ওপৰত আপোনালোকে দিব লাগে মালচিন দিয়াৰ পিছত প্লান্টেশ্যন কৰক, আপোনালোকে ভাল ফল পাব মই আশা কৰিছোঁ। আৰু যদি এই বিষয়ে আপোনালোকে কিবা বিশেষ জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এইবোৰ ভিডিঅ' দি থাকিম হাই ভেলু কাল্টিভেশ্যনৰ ওপৰত। আৰু পৰাপক্ষত আপোনালোকে জনা শুনা মানুহৰ ব্যক্তিৰ লগত অমিতা খেতি কৰিব হ'লে জনা শুনা ব্যক্তিৰ লগত পৰামৰ্শ কৰিয়ে খেতিটো কৰিব, কাৰণ এইটোত বহুত টকা খৰচ হয়, যিটো খৰচ আপোনালোকে হ'ব পাৰে উঠাব নোৱাৰে পিছত গৈ পেলাই। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা ভাল ইনফৰমেশ্যন এটা পাই থাকিলে মোক কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ আজিৰ কাৰণে মানে।